দুইটা ৰাজনৈতিক দল একত্ৰিত হোৱাটো বিচাৰে আৰু একত্ৰিত নহ'লেও বুজাবুজিত থকাটো বিচাৰে আৰু আমিও তাৰ বিৰোধিতা কৰা নাই ইউ পি পি এলৰ কৰ্মী হিচাপে কিন্তু মূলতঃ অন্তৰাই হ'ব কাৰণ তেখেতে বুজা পৰা কি বস্তু সেইটো নাজানে বুজি নাপায় নিজৰ যিখিনি আছে সেইখিনি কিছু দি কিছু লোৱা এনেকুৱা কথাবোৰ তেওঁলোক বুজি নাপায় তেওঁক গাদী লাগে আৰু উচ্চ পদ লাগে তেওঁক আকোৰগোজ আৰু আকোৰগোজ মনোভাৱৰ মানুহ থাকিলে কেতিয়াও বুজাবুজি সম্ভৱপৰ নহয় সেইকাৰণে যেতিয়ালৈকে হাগ্ৰামা মহিলাৰী বি পি এফৰ মুৰব্বী হৈ থাকিব তেতিয়ালৈকে ইউ পি পি এল আৰু বি পি এফৰ মাজত কেতিয়াও বুজাবুজি নহয় আৰু সেইকাৰণে বি পি এফৰ যিসকল নেতাই অলপ বুজাবুজি থাকি কাম কৰিব ইচ্ছা কৰিছিল খাম্পা বৰগোহাঁই ডাঙৰীয়া চন্দন ব্ৰহ্ম ডাঙৰীয়া তেখেতসকলে হাগ্ৰামা মহিলাৰ এইটো প্ৰকৃতিটো দেখিয়ে তেওঁ আকোৰগোজ মনোভাৱৰ কথাখিনি জানিয়ে তেওঁলোকে বি পি এফ এৰি আজি ইউ পি পি এলত যোগদান কৰিছে তেওঁলোকে বহুতবাৰ চেষ্টা কৰিছে প্ৰচেছ আলোচনা কৰিছে আৰু কিন্তু হাগ্ৰামাৰ কাৰণে এই আলোচনাবোৰ বিফল হৈ আছে সেইকাৰণে এতিয়াও যদিও আপচুৱে চেষ্টা চলাইছে ৰাইজেও বিচাৰিছে আৰু ইউ পি পি এলৰ নেতৃবৃন্দও বিচাৰিছে যে দুয়োটা ৰাজনীতি দলৰ মাজত একত্ৰিত নহ'লে অন্ততঃ বুজাবুজিৰ মাজত থাকি কাম কৰাৰ পৰিৱেশ এটা আহক আৰু সেইটো হাগ্ৰামা মহিলাই কেতিয়াও গ্ৰহণ নকৰে তাৰ ফলত এই প্ৰচেষ্টা হয়তো সম্ভৱপৰ নহ'ব এইটো মোৰ এটা যিটো অনুমান মোৰ ব্যক্তিগত যিটো চিন্তাধাৰা মোৰ ভাৱ সেইটোৱে যে হাগ্ৰামা মহিলাৰী যদি পাৰ্টি থাকি কিবা মুৰব্বী হিচাপে থাকে তেতিয়াহ'লে সম্ভৱপৰ নহ'ব